हेलो बंधुসকল पुनः এটা নতুন ভিডিও লৈ মই ফাইজুল আৰু আপোনালোকে চাই আছে ফাইজুল অফিচিয়েল ইউটিউব চেনেল। তো বন্ধুসকল আজি এটা ট্ৰেইন জাৰ্নি কৰিবলৈ ওলাইছো, তো ভাবিলো এটা ব্লগ কৰি আপোনালোকক দেখাও। তো আজি ইয়াৰ পৰা গৈ আছো দিল্লী। তো মই এতিয়া বৰ্তমান উপস্থিত আছো কামাখ্যা ৰেলৱে ষ্টেচনত। তো মই অকলে যোৱা নাই, মোৰ লগত বন্ধু আছে দুইজন। তো তেওঁলোকৰ লগত আপোনালোকক চিনাকি কৰাই দিওঁ ব্লগ। মোৰ বন্ধু দুইজন, তো আমি তিনিজনে যাম দিল্লীলৈ। তো দিল্লী যাই আপোনালোকক কিবা কিবি দেখাবলৈ চেষ্টা কৰিম তাতে। তে বলক আমি দিল্লীলৈ যাওঁ। তো গাইজ বলক এতিয়া আমি ট্ৰেইনৰ ভিতৰলৈ যাওঁ আৰু ভিতৰৰ মানে কেনেকুৱা ফেচিলিটি এইটো আপোনালোকক দেখাম। সোমাই কেনে ইয়াতে আছে আইনা, আমি ইয়াতে মুখ চুখ ধুব পাৰিম আৰু মুখটো ধুম অলপ পিছত। ইয়াতে মুখ চুখ ধুব পাৰি আৰু ইফালে আছে আপোনাৰ ইফালে এটা টয়লেট আছে আৰু লগতে ইফালে এটা টয়লেট আছে। আমাৰ ট্ৰেইনৰ ভিতৰৰ চিটখিনি আপোনালোকক দেখাই দিওঁ অলপ। মানে এই দুটা হ'ল আমাৰ চিট আৰু ওপৰত আমি লাগেজ চাগেজ ৰাখি দিছোঁ ইয়াতে। আমি বহি গ'লোঁ ট্ৰেইনত। তো মানে ট্ৰেইনত বহাৰ পিছত এটা বস্তু লক্ষ্য কৰিলোঁ যেন আমাৰ লগত যিটো খিৰিকীটো লকটো হ'ল বেয়া, মানে খুলিব পৰা নাই। তে আইনাৰ ভাইক কৈছোঁ যে খিৰিকীটো তুমি ভাঙি চিঙি অলপ খোলা। সি মানে ট্ৰেইনৰ খিৰিকীটো খুলিবলৈ ট্ৰাই কৰি আছে। কি হ'ল খোলাচোন? খিৰিকীটো খুলিলোঁ ফাইনেলি। তো এতিয়া মজা কৰি যাই থাকিম আৰু ব্লগটো বহুত মজাৰ হ'ব, ব্লগটো সম্পূৰ্ণকৈ চাই থাকিব। Seven hours later. তো গাইছ এতিয়া ৰাতি বাজে 9টা আৰু আমি ট্ৰেইনৰ পৰা খানা অৰ্ডাৰ দিছিলোঁ। তো এতিয়া আমি খানা খাম। এয়া আছিল কণী থালি, এই পেকেটত এক্সট্ৰা চাউল এয়া আছিল, আৰু এইটো মোৰ থালি হয়। আৰু মই এইটো খুলি কিনে আপোনালোকক মোৰটো অলপ দেখাই দিওঁ। আৰু দেখাতেতো বহুত ভালে দেখা গৈ আছে, খালেহে গম পাম কেনেকুৱা লাগে। ভালে লাগিছে, টেষ্ট আছে। তো গাইজ খানা চানা খোৱা কমপ্লিট হৈ গ'ল। তো খানাটো বহুত টেষ্টি আছিল। তো আপোনালোকে আহিলে ট্ৰাই কৰি চাব। তো গাইজ এতিয়া ৰাতি হৈ আছে, তো এতিয়া টোপনি মাৰিম, গাটো বহুত বেয়া লাগি আছে। তো কালি দিল্লী পাম ৰাতিপুৱা। তো দিল্লীত যাই আপোনালোকক লগ পাই আছোঁ। তো এতিয়া গুড নাইট। গাইজ ফাইনেলি আহি পালোঁ দিল্লীত। এতিয়া দিল্লী ষ্টেচনত আছোঁ। তো এতিয়া আপোনাৰ টাইম হৈছে মৰ্ণিং 6:41। তো ৰাতিপুৱা একো খোৱা নাই নামি কিনে ষ্টেচনত। তো এতিয়া কিবা এটা হালকা ব্ৰেকফাষ্ট কৰিম। তো বলক ব্ৰেকফাষ্ট কৰি লওঁ। তো গাইজ ইয়াৰ পৰা কিবা এটা কিনি কিনে হালকা চাহ খাই লওঁ ব্ৰেকফাষ্ট। তো লৈ লওঁ कॉफी। कॉफी दे दो। कितना? 3? हाँ 3। कॉफी पिएगा ना चाय पिएगा? अरे कॉफी पियो, चाय का क्या पीना है? चाय ठीक है दे दो। चाय नहीं होगा क्या? हाँ है तो चाय भी। चाय दे चाय दे। क्या लेना है जल्दी बोलो। कॉफी दे दो। मुझे कॉफी दो। तुम लोग क्या खाएगा? गाइस লৈ লৈছোঁ কফি। এয়া কফি আৰু লগতে কেক লৈ লৈছোঁ। খাম আমি তিনিজনে। এয়া ভাই হাফ পেণ্ট পিন্ধি আছে গৰমত। আমাৰ বছ হয়, বছেতো মানে কাপোৰ চাপোৰ একো খোলাই নাই, ট্ৰেইনত ইমান গৰম। দিয়ক এতিয়া আমি চাহখিনি খাই লওঁ, পিছত খাই কিনে আপোনালোকক লগ পাই আছোঁ। তো গাইজ কফি চফি খোৱা হৈ গ'ল। তো এতিয়া গা ধুই লওঁ বুলি ভাবি আছোঁ অলপ। ইয়াতে গা ধোৱা ফেচিলিটি আছে, 20 টকা দিলে গা ধুব পাৰি। মানে গুৱাহাটীৰ পৰা আহিছোঁ ন, গা চা পূৰা ঘামি চামি পূৰা বেয়া হৈ মানে অৱস্থা বেয়া হৈ গৈছে। তো তুমি গা ধুবা নেকি? আমি তিনিও ইয়াতে গা ধুম। গা চা ধুই কেনে ক'ত যাওঁ কি কৰোঁ দিল্লীত আপোনালোকক দেখাই আছোঁ। ভিডিঅ'টো কণ্টিনিউ কৰি চাই থাকক।
তো বলক গা চা ধুই আহোঁ। তো গাইজ গা চা ধুই কিনে ফ্ৰেছ হৈ কিনে কাপোৰ চাপোৰ চেঞ্জ কৰি এতিয়া ওলাই গৈ আছোঁ কিবা এটা খাবলৈ, মানে ভাত চাত কিবা এটা খাই ল'ব লাগিব এতিয়া। তো ভাল হোটেল চোটেল বিচাৰি আছোঁ এতিয়া, মানে ষ্টেচনৰ পৰা ওলাই গৈ আছোঁ আমি। ওলাই গৈ কিনে হোটেল বিচাৰি কিনে ভাল হোটেল এটা চাই কিবা এটা খাই লওঁ। তো ভিডিঅ'টো চাই থাকক। তো গাইজ এই আছিল ৰেলৱে ষ্টেচনৰ বাহিৰ ভাগৰ সন্মুখৰ দৃশ্য। তো অতি ধুনীয়া পৰিৱেশটো। তো আপোনালোকে ইয়াতে টেক্সি পাই যাব, ক'ৰবাত যাব লগা থাকিলে ইয়াৰ পৰা টেক্সি লৈ যাব পাৰিব। তো গাইজ হোটেল বিচাৰি বিচাৰি ফাইনেলি এটা হোটেলত আহি বহিলোঁ। তো ইয়াতে ভাত নহ'ব, আমি ভাত খাবলৈ বিচাৰিছিলোঁ। তো বিৰিয়ানী হ'ব, তো এতিয়া বিৰিয়ানীয়ে খাব লৈছোঁ। তো গাইজ খোৱা দোৱা হৈ গ'ল। তো এতিয়া ভাবিলোঁ ওচৰতে লালকিল্লা আছে, লালকিল্লাটো চাই লওঁ। তো ইয়াৰ পৰা আমি বেটাৰী ৰিক্সা লৈ এতিয়া লালকিল্লা লৈ যাম। তো বলক। তো গাইজ বেটাৰী ৰিক্সাত উঠি ল'লোঁ। তো এতিয়া আমি লালকিল্লালৈ গৈ আছোঁ। তো এয়া ফাইনেল হৈ আছে আৰু ইফালে আমাৰ বছ আছে, বছ আই ডি দিয়া এটা। বলক লালকিল্লালৈ যাই থাকোঁ। তো গাইজ বৰ্তমান আছোঁ লালকিল্লাৰ সন্মুখত, কিন্তু দুৰ্ভাগ্যৰ বিষয় যে আজি সোমবাৰ কাৰণে লালকিল্লা বন্ধ। তো গাইজ আপোনালোকে ইয়ালৈ আহিলে সোমবাৰে যেন নাহে। তো গাইজ লালকিল্লাৰ পৰা এতিয়া আমি অটো লৈ কিনে গৈ আছোঁ ইণ্ডিয়া গেট অভিমুখে। তো ইণ্ডিয়া গেটলৈ যাই চাওঁ তাতে বা কি হয়। तो गाइस आही वाले इंडिया गेट आइले दादा का बहुत भाला। आपका नाम बता दीजिए। राजकुमार। राजकुमार है दादा नाम। और भाड़ा बहुत कम लैसा हमारे पर। हाँ कम है। हाँ ठीक है, आपको अच्छा लगा घूम के। गाइस इंडिया गेट लो आइसिली, इंडिया गेट आहि किने साथे आज इंडिया गेटो बंध আছে। तो बाहिৰৰ পৰা আপোনালোকক অলপমান কিবা দেখাবলৈ চেষ্টা কৰিম। তো গাইস এইটো হ'ল ইণ্ডিয়া গেটৰ গেট হয়, আজি সোমবাৰ কাৰণে বন্ধ। লালকিল্লাত গ'লোঁ, লালকিল্লা বন্ধ। ইয়াতে আহিলোঁ, ইয়াতে বন্ধ, গম নাপাওঁ। নতুন দিল্লীত আহিছোঁ, দিল্লীৰ আগে পিছে কেতিয়াও অহা নাই। আপোনালোক দেখাবলৈ আহিছিলোঁ বহুত আশাৰে, কিন্তু দুৰ্ভাগ্য বিষয় আপোনালোক দেখাব নোৱাৰিলোঁ। অলপ ওচৰৰ পৰা দেখাই দিওঁ। তো আপোনালোক বাহিৰৰ পৰা অলপ দেখাবলৈ চেষ্টা কৰি আছোঁ। এইটো হ'ল ইণ্ডিয়া গেট, এইটো চাবলৈ পাৰিছে। তো মই মানে গেটৰ বাহিৰৰ পৰা দেখাই আছোঁ, সেইকাৰণে বেছি ভাল কৰি দেখাব পৰা নাই। তো তাৰ পৰা গুচি আহিলোঁ, আহি কিনে এতিয়া বহুত গৰম, মানে দিল্লীত মানে অভাৰ গৰম, গুৱাহাটীতকৈ গৰম বেছিয়ে লাগি আছে। তো এতিয়া ইয়াতে নেমু পানী খাম আমি, নেমু পানী বনাই আছে। আহি গ'ল 3টা নেমু পানী, এতিয়া খাই কিনে টেষ্ট কৰি আপোনালোকক কৈ আছোঁ কেনেকুৱা লাগিল। তো গৰমত নেমু পানী খাই বহুত ভালে লাগিল। ভিডিঅ'টো আজি বহুত দীঘল হৈ গৈছে, ভিডিঅ'টো আজি এইখিনিতে সামৰিব বিচাৰিছোঁ। চেনেলটোত নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পৰৱৰ্তী আন এটা ভিডিঅ'ত লগ পাই আছোঁ। বাই বাই।